সানগ্লাস হয় বাহ সেইকাৰণে ছোৱালীকেইজনী হাই বুলি কৈছিলে ন ভাবিছিলোঁ ভাওনী নিদিব নেকি বুলি বোলে আৰু আজি মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ মোৰ ছাবস্ক্ৰাইবাৰ এজন লগ পাই চবকে ভাল লাগিলে আজি থেংক ইউ লগ পাম আকৌ যিটো খাম বুলি ভাবিছিলা সেইটোতো নাপালা ভাল লাগিছে নাই ইমানো বেয়া লগা নাই ইমানো মজা নাই কিন্তু মজা লগা নাই ৰজত ভাই থেংক ইউ ৱেলকাম ৱেলকাম মানে আজি KFCত ৰজত ভাই খুৱাইছে তো এইটো হৈছে বাৰ্গাৰ এইফালে পেপচি তো এতিয়া জল্দি জল্দি খাই লওঁ তাৰপিছত ধুনীয়া জেগা এটালৈ যাম আমি বহুত ধুনীয়া ভিউ আছে গৈ দেখামগৈ তো চাই থাকিব আপোনালোকে ভিডিঅ'টো ভাই যিটো খাম বুলি ভাবিছিলা সেইটোতো নাপালা ভাল লাগিছে নাই ইমানো বেয়া লগা নাই ইমানো মজা নাই কিন্তু মজা লগা নাই যিটো খাব বিচাৰ বনাই সঁচা কথা ক'বলৈ গ'লে আমি যে নদীত গৈ পেলাই ৰষ্টিং কৰি খাওঁ সেনেকুৱা নহয় জানো তাতকৈ এইটো ইমান আমি খোৱাতে বেছি মজা ইয়াতকৈ ন নিজে বনোৱাটো নিজৰ হয় এইটো ইমান মজা নাই কিন্তু এইবুলি বেয়া নহয় ভালে আছে কিন্তু আমাৰ নিজৰটো বেছি মজা লাগে খাই ৰজতৰ কেনেকুৱা লাগিছে মজা ভাল লাগিছে ফাৰ্ষ্ট টাইম আৰু লিপিকাক কিবা ক'বা নে কৈ দিয়া লিপিকাক কিবা ক'বা নে নাই 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 একোতো समझ रहे हो आप समझ रहे हो এতিয়া KFCতে ধুনীয়াকৈ খাই ল'লোঁ আৰু ইয়াৰ পৰা যাম কমলিঘাট বুলি এটা জেগা এটা আছে চিয়াং নদীখন আছে তাত মানে ভিউ পইণ্টটো বহুতে ধুনীয়া হয় আৰু গৈ পেলাই আপোনালোকক দেখাই আছোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো KFCৰ পৰা ডাইৰেক্ট ওলাই পেলাই ইয়াতে পাছিঘাটত হৰ্টিকালচাৰ ইউনিভাৰ্চিটি নে কলেজ এখন কি মই ভালকৈ নাচালোঁ আৰু ইয়ালৈ আহি গ'লোঁ আৰু আপোনালোকক ইয়াতে দেখাম বহুতে ধুনীয়া হয় ইয়াৰ ভিতৰৰ কম্পাউণ্ডটো আগফালে হোষ্টেলকেইটা আছে তালৈ এতিয়া আমি গৈ আছোঁ আৰু ইয়াৰ পৰা গৈ পেলাই ৰাণাঘাটত যাম কি কমলিঘাট ন কমলিঘাটত যাম তাতো বহুত ধুনীয়া ভিউ পইণ্ট আছে আপোনালোকক ধুনীয়াকৈ দেখাম এইফালে চাওক এতিয়া আমি আহি গ'লোঁ হৰ্টিকালচাৰ কম্পাউণ্ডৰ ভিতৰত আৰু ইয়াৰ পৰা ভিতৰৰ মই ভিউ এটা দেখাই দিছোঁ আপোনালোকে চাব এইটো হৈ গ'ল বইজ হোষ্টেল এইটো ছাইডত এখন হৈ গ'ল ষ্টুডিয়াম আৰু এইফালে আছে গাৰ্লছ হোষ্টেল এইটো ছাইডে এখন গেট আছে এইখন গেটখন মানে বন্ধ ৰাখে এফালে খোজকাঢ়ি পেলাই অহা যোৱা কৰিব পাৰে আৰু যদি আপোনালোকে গাড়ী লৈ আহে আমি যিখন মেইন গেটখন পাৰ হৈ আহিলোঁ সেইটো ছাইডৰ পৰা আহিব লাগে বহুতে ডাঙৰ এইটো কম্পাউণ্ডটো যিটো এৰিয়াটো বহুত ডাঙৰ হয় এইফালে বহুত দূৰলৈকে আছে এইটো ছাইডত DC বাংলা ওচৰলৈকে আছে বহুত ডাঙৰ এৰিয়া হয় আৰু এইফালে ক্লাছৰুম অফিচ এইবোৰ কিবা কিবি আছে বহুতে ধুনীয়া হয় মানে ইয়াৰ ভিতৰত আৰু যদি আমি ইটো ছাইডে যাওঁ তেতিয়া আপোনালোকে চব দেখিবলৈ পাব তাত আনাৰস মধুৰিআম বিভিন্ন ৰকমৰ এইবিলাক চাওক এইবিলাক হৈ গ'ল আনাৰস এইটো এটা আনাৰস লাগি আছে আৰু ইটো ছাইডে আছে যিবিলাক বাগানবিলাক আছে মধুৰি বাগান আছে লেচু আছে আৰু বিভিন্ন ৰকমৰ এনেকুৱা আছে তো এতিয়া আমি যিটো জেগাত আছোঁ এইফালে চাব অকল বাগানে বাগান এইফালে চাওক লেচি বাগান হয় আৰু এইটো চাইডে এইটো গছটো কি গছ ময়ো নাজানো এই ৰাস্তাৰ পৰা আমি য'ত গাড়ীখন পাৰ্কিং কৰিছোঁ এইফালে ইয়ালৈকে আছে আৰু মানে বহুত আঁতৰলৈকে আছে এৰিয়াটো অলপ আগলৈ গৈ আৰু অলপমান আগলৈ গৈ পেলাই চাওঁ তাত কি কি আছে আৰু চাব এইটো ছাইডত দেখিছেনে এইবিলাক জাৰ্চি গৰু আগফালে এনেকৈ নাই মানে ইটো ছাইডত ৰাস্তা ছাইডতে বেছি এইবিলাক যিবিলাক ফাৰ্মিংবিলাক এইটো ফালে আছে হৰ্টিকালচাৰ কলেজৰ পৰা আমি এতিয়া ওলাই আহিলোঁ আৰু এটা ধুনীয়া জেগালৈ গৈ আছোঁ কমলিঘাট বুলি কয় মানে এইকেইদিনা অলপমান কি হ'ব আৰু গম পাইছে আপোনালোকে ভিডিঅ'বিলাক চাই পেলাই অলপমান ইমান এটা মাইণ্ড ফ্ৰেছ নাছিলেতো সেইটো কাৰণে ইয়ালৈ আহিছোঁ অলপমান ফ্ৰেছ হৈ যাওঁ আৰু জেগাটো এইটো বহুতে ধুনীয়া হয় পূৰা ঠাণ্ডা ঠাণ্ডা হাৱা দি থাকে বতাহ মাৰি থাকে ইয়াতে এইফালে চাওক কি মজা বে দেখিলে এইখনে হৈছে চিয়াং নদী আগত এটা ভিডিঅ' বনাইছোঁ বাৰু ইয়াতে সেইটো চাব পাৰিব যদি আপোনালোকে চাবলৈ বিচাৰে তো এতিয়া আমি এইফালে গৈ পেলাই অলপমান আগত গৈ পেলাই বহোঁগৈ এইডোখৰত মানুহ বহুত থাকে
তো এতিয়া পাই গ'লোঁ কমলিঘাট আৰু এইটো কমলিঘাটটোৰ ওপৰত মই বেলেগ এটা ভিডিঅ' বনাইছিলোঁ আগতে। সেই বহুত বছৰ আগত যেতিয়া দলংখন হোৱা নাছিলে, ইয়াৰ পৰা ফেৰী চলাচল কৰিছিলে মানুহ পাৰ হ'বৰ কাৰণে। তো সেইটোৱে হৈ গ'ল। ভিউটো চাওক, বহুত ধুনীয়া হয়। আজি মানে বহুত বতাহ মাৰি আছে, সেইকাৰণে ধূলি ধূলি হৈ আছে, ক্লিয়াৰ হোৱা নাই। এইফালে চাওক, আপোনালোকে বহুতে কৈ আছিলে সদায় আমাৰ গ্ৰুপত একেকেইটা ভিডিঅ' দি আছে, খোৱা বোৱা ভিডিঅ'বিলাক বেছিকৈ দি থকা হৈছিলে। সেইটো কাৰণত মই ভাবিলোঁ আজি আহি পেলাই ইয়াতে এটা ভিডিঅ' বনাওঁ বুলি। সেইটো কাৰণে আপোনালোকক হৰ্টিকালচাৰ কলেজখনো দেখালোঁ আৰু এতিয়া এইটো কমলিঘাটলৈ আহিলোঁ। আৰু এটা কথা হৈ গ'ল, আপোনালোকে ছ'চিয়েল মিডিয়াতো গম পায়ে আছে, আমাৰ গ্ৰুপৰ মনোজ ভাই ওপৰত অলপমান টুটু মেমে হৈ আছিলে। সেইটো কাৰণে এতিয়া ডান্সাৰ ভাই আৰু মই ৰজত ইয়ালৈ আহিলোঁ, অলপ বহি পেলাই চিল কৰিম। তাৰপিছত আপোনালোকক ধুনীয়া ভিউ এটা দেখাম, পিছত লগে লগে ওলাই যামগৈ। এতিয়া আহি পেলাই এটা জেগাত বহিছোঁ আৰু ইয়াৰ পৰা আগত যাব নোৱাৰি। আগফালে পূৰা নদীখন আছে আৰু এইফালে চাওক, ডান্সাৰ ভাই, ৰজত ভাই আৰু দেখিছে আজি মানে যদি ৰ'দটো ওলোৱা হ'লে বহুত ধুনীয়াকৈ এইটো চাইডে পাহাৰটো ওলাই থাকে, চাবলৈ বহুত ভাল লাগে। আজি মানে বহুত বেছি বতাহ মাৰি আছে, সেইটো কাৰণে ক্লিয়াৰ হোৱা নাই, ধোঁৱা ধোঁৱা হৈ আছে। A few moments later. ইয়াতে বেছি টাইম নবহিলোঁ, ইয়াত বহুত বেছি বতাহ মাৰি আছে আৰু চকু মেলিবই নোৱাৰি, পূৰা ধূলি 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 হৈ আছে আজি। তো বৰষুণ দিব নেকি, সেইটো কাৰণে আমি জল্দি জল্দি ওলাই যাওঁ। তো ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।